মামীহঁতৰ বাৰ্থডেত গ'লোঁ। এইটো বাবুটোৰ বাৰ্থডে আৰু এইটো বাইয়েক হয়। भगवान की छुट्टी भी वीडियो सा है मैं पता मन ना वीडियो नहीं है सब पिछले वाली कोई दे इनके तो जाना बा आज पिंडे कल पिंडे ठीक है ना बाल के देवते रहते इनके पिंडे दे बड़ा पिछला देख बार ইমান উৎপাত কৰে সেইকাৰণে প্ৰসংগ আৰু শাস্ত্ৰপাঠ হৈছে। মই বাবুৰ কাৰণে লৈ যোৱা নাই ওচৰত, নহ'লে বাকী সকলৰো অসুবিধা হয় না। সি অলপ দিগদাৰ কৰি দে আৰু বাদ দে যাৰ মই ভক্তনি তাৰ পুতা মই ভক্তনি হয় দক যাৰ মই ভক্তনি আন্দাৰ হৈছে চাহ দিবৰ হৈছে। পিঠা মিঠাই লাৰু চব বকা বকা। অ' খুৰী মুখখন দেখা অলপমান ইমান ঠাণ্ডা লাগছে তিৰিটোত চাচোন বাইদেউ ঠাণ্ডা ভাঙবি পুতু ভাঙবি আমি অলপমান নাই তাক বাইদেউ হল না আপনার কি কৰি জুই পুৰি আছে নেকি? আহক আহক ইফালে তাতে ঢাকান মাৰি কেনে ৰান্ধনি ভাল তুমি নহ'লে আমাৰ কোনো নচলে মই বাবুৰ কাৰণে হয় অ' বাবু যে কেনে ফিল্টাৰৰ পানী এৰি থৈ দিছে বাবুৰ কাৰণে অলপ নৰে গতিকে আমাৰ বাৰ্থডে বয় তই কিবা কি ক'বা? আই ভাল লাগছে মোৰ বাৰ্থডে আছিল বাৰ্থডে পাৰ্টি কৰোঁ আৰু গোটেই মিলি মোৰ লগত বহুত মানুহ দে ভগৱানক আখ্যাত কৰি ভগৱানক বহুত ভাল লাগছে গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি এঠাইলৈ যাম আৰু ক'ত যাম নিশ্চয় দেখুৱাই থাকিম। এতিয়া ৰেডি হওঁ। বাবু নকলি চেতা পেলাই ভাঙিলে তলত হাতখন কি খুৰীৰ কথা ভৰি কাপোৰে চাপোৰে এই নতুন নকলি চেতা দেচোন পুলিত ৰাখবা খাবি দে দে ওলাওত গাড়ী ৰখি আছে মোক চবেই ৰখি আছে লাইন ডাল লৈ যাবচোন কি অঁ লাইন ডাল লৈ যাবচোন অঁ চবেই ৰখি আছে আমি গাড়ী চবেই ৰখি আছে তথাপি মই আমি যাব ওলাইছোঁ বৰমাহঁতৰ ভাইটিৰ কইনা চাবলৈ। এইটো কলা ৰঙৰ স্পৰ্টিং পিন্ধি ৰখা ভাইটিটো বাইদেউটো কাপোৰ বদলা লাগে। এইটো বৰমাহঁতৰ সৰু বাইদেউ আৰু বৰমা এইটো ডাঙৰ বাইদেউ আৰু আমাৰ সৰু খুৰী আছে আৰু বৌ এগৰাকী আছে। আমি কেইটাই আৰু আমাৰ বাবুক নিনিলোঁ, মই ঘৰত থৈ গ'লোঁ তাক। আমি আহি পালোঁ মাত্ৰ, বেছি সময় লগা নাই, বহুত দূৰো নহয়, আধা ঘণ্টামানৰ ভিতৰত পাইছোঁ। বেছি দূৰৰ গাঁও নহয়, ওচৰৰে। গৈ ভাল লাগিছে। কইনাৰ ঘৰৰ মানুহখিনি ভাল লাগিছে আৰু খোলা মনৰ ফ্ৰীলি কথা পাতে। জলপান খোৱাত ব্যস্ত সকলোৱে, মই পিছে খোৱা নাই, ভাল নাপাওঁ মই। বাকী কেইজনে জলপান খাই থাকোঁতে মই অলপমান বাহিৰৰ পৰা আহিলোঁ। নামঘৰটো বনাই আছে, কমপ্লিট হ'লে ভাল লাগিব। ঘৰটো চালোঁ অলপমান,
পিছফালে গ'লোঁ কইনাৰ ভনীয়েক কইনাই হ'ব লগা শাহুৱেকলৈ মৰমৰ উপহাৰ আগবঢ়াইছে। মই ক'ত বহো ঘৰলৈ উভতনি যাত্ৰা বৰমাক দিয়া কাপোৰযোৰ কইনাই চিভিল ড্ৰেছত ৰাতি বৰমাৰ তাতে খানা ডাঙৰ বেদি বনাইছে ইফালে সৰু ভিনদেউ বনাইছে। বাবুৰ হাতৰ পৰা নখপালিচৰ বটলটো পৰি ভাঙিছিল যে সৰু সৈত্যকক দিবৰ কাৰণে ড্ৰেছিঙৰ পৰা উলিয়াই আনিছিল তেতিয়া পৰি ভাঙি থাকিল। মইতো তাত গ'লোঁ দিনত চাফা কৰা নহ'ল মায়ে কৰিছে বাকীখিনি চাফা মাত্ৰই লাগি থকাখিনি আৰু ৰাতি বৰমাৰ তাতে ভাত খালোঁ এতিয়া ৰুকি এইখিনি চাফা কৰিলোঁ আৰু এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ আজি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ 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 বাই বাই।